পইচাৰে মোলে আমাৰ এছ আই ছাৰ আপুনি মোৰ লাইটটো আগতে কাপি গৈছে ইমান নেটৱৰ্ক লাইভ ফটো মাৰি দিম ৰিণুদা প'জহে মাৰিছে আপোনালোকক অকণমান দেখুৱালোঁ আমাৰ আজিৰ অনুষ্ঠানৰ যি পৰিৱেশ হৈ আছে কি চিটুৱেশ্যনত আছোঁ কি কণ্ডিশ্যনত আছে সেইবোৰ দেখুৱালোঁ মই আহিছোঁ লখিমপুৰ নকেৰি খুব বেছি টাইম নলওঁ কাৰণ আমি শোভাযাত্ৰা কৰি আছোঁ আৰু যদি মই এনেকৈ ফোন লৈ থাকোঁ মানুহে বেয়া পাব পাৰে গতিকে মই লাইভটো কাটিমেই আকৌ এবাৰ আপোনালোকক আকৌ দেখুৱাই দিছোঁ আজি আমাৰ অনুষ্ঠানৰ পৰিৱেশটো আমি প্ৰথমত আছোঁ বহুত আগত আছোঁ আমি এয়া আৰু পাছফালে বহুত দীঘল লাইন মই দেখুৱাবই নোৱাৰোঁ ইমান আমি দেখিয়ে পোৱা নাই বহুত বেছি দীঘল লাইন আছে এয়া আমাৰ ৰিণুদা বাই বাই দুজনে একে পিন্ধিছোঁ মিলাই বেছি কথা নকবা যদি লিপষ্টিকৰ চিন্তা হোৱা হ'লে লাইভে নাহিলোঁ আৰু বাই বাই ঠিকে আছে ভালে নমস্কাৰ আকৌ লাইভ আহিছোঁ অথনি আধাতে কাট খাই গ'ল আজি আছোঁ লখিমপুৰ নকাৰীত 50 বছৰ সম্পূৰ্ণ হৈছে লখিমপুৰত সোণালী জয়ন্তী আৰু আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই আমি সকলোৱে বহুত বেছি মানে সুখী আৰু মানুহ দেখুৱাবলৈ একদম দেখিয়ে নাপাব ইমান দূৰলৈকে লাইন আছে এজন আমাৰ ৰিণুদা দুআষাৰ কৈ দিয়া লোৱা মোবাইলটো নকাৰী সোণালী জয়ন্তী এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিছে আপোনালোকে দেখিছে বহুত মানুহ মানে ইফালেতো আৰু মানে আধা কিলোমিটাৰ আগলৈকে মানুহে আৰু এইফালে যদি আপুনি চায় এইফালে আগতো আৰু বহুত আছে এতিয়া আমি নকাৰী য'ত বিহু হ'ব তালৈ গৈ আছোঁ আৰু ইমান মানে বেহাৰ মানুহ বিউটি জোনদাক নাম্বাৰটো ৰিং কৰি মোক দেচোন ইমান ভাল লাগিছে এয়া আমাৰ প্ৰীতম দা আছে অকণমান কৈ দিয়ক সঁচাই বেলেগ আনন্দ লাগিছে সঁচাই ভাল লাগিছে ইমান এটা বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাই বহুত আনন্দিত হৈছোঁ আৰু মানে এনেকুৱা বিশাল প্ৰচেছন আজিলৈকে দেখা নাই লাইফত আৰু আকৌ এবাৰ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাম নৱবৰ্ষৰ ইয়াৰ পৰা অলপ ধন্যবাদ আৰু লগত আমাৰ মৰম লগা ছোৱালী নাওপেটীয়া এজনী আছে হেল্ল' নাওপেটীয়া দেখুৱাই দিয়ক বস্তু কি লৈ আছে লগত এইবোৰ মোৰ নহয় চুমকিবাৰ হয় মই কিনাই গৈছোঁ কাৰণে দিছে মোক কিন্তু খাব ভোগ কৰিব নাওপেটীয়াই এইফালে এইকেইটা অকণমানি